একদম ফ্ৰেছ মাছ তাকো ব্ৰহ্মপুত্ৰৰ পৰা ধৰি অনা গৰম গৰম বৰিয়লা মাছ তাকো ব্ৰহ্মপুত্ৰৰ পাৰত এনেকে কোনে খাই পাইছে বাৰু নমস্কাৰ গুড মৰ্নিং গুড ইভিনিং কি খবৰ আপোনালোকৰ আশা কৰিছোঁ মোৰ নিচিনাকৈ আপোনালোক সকলো ভালে কুশলে আছে আজি আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে পুনৰবাৰ পাপৰি বৰা মনিবৌ ফেচবুক পেজ আৰু ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ বৰ্তমান মই উপস্থিত আছোঁ মাজুলী ঘাটত মানে আমি মাজুলী ফুৰি আহি এতিয়া শেষৰটো অধ্যায় পাইছোঁহি আৰু এই মাজুলী ঘাটটো হৈছে দক্ষিণপাট সত্ৰৰ ওচৰতে যিহেতু আগতে যিটো কমলাবাৰী সত্ৰ আছিলে তাত পানী কম হোৱাৰ কাৰণে এতিয়া এই ঘাটটো দক্ষিণপাট সত্ৰইদি উলিয়াই দিলে আৰু এই ঘাটটো দিয়ে সকলোখিনি মানুহ ইপাৰলৈ সিপাৰলৈ অহা যোৱা কৰে মানে এইটো ঘাট চিধাই গৈ নিমাতি পায়গৈ গতিকে এয়া আমি আহি ঘাট পালোহি আৰু ঘাটতে এয়া বহিবলৈ দিছে আৰু ঘাটত যিমানবোৰ দোকান আছিলে সকলো দোকানী আহি মোচৰ পালেহি সকলোৱে যে ইমান খোৱা বস্তু দিছে নহয় খাবলৈ কিন্তু কেনেকৈনো খাওঁ যিহেতু আগমুহূৰ্তত বেঙেনাআটি সত্ৰৰ গোসাঁই ঘৰত বিয়া খাই আহিছোঁ নহয় জানো তথাপিও চাহ খালোঁ বাৰু তাৰপিছত বহুত ধৰণৰ মানুহ ইয়াতে লগ পালোঁ আৰু মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা এনেকৈ ঘাটত ৰৈ থকা আৰু ঘাটেদি নদী পাৰ হোৱা অৱশেষত এয়া চাওক নাওখনত উঠি পেলাই অকণমান চাবলৈ আৰম্ভ কৰিছোঁ ভয়ো লাগে অৱশ্যে যাবলৈ আৰু এইটো দেখিছে প্ৰকাণ্ড এটা মাছ আৰু এই মাছটো ব্ৰহ্মপুত্ৰত ধৰি আনিছে এইটো বাৰু ওজন কিমান হ'ব আপোনালোকে মানে ভাবকচোন বাৰু বৰালি মাছ দেই ইয়াত থকা প্ৰায়বোৰৰে জীৱিকাৰ নিৰ্বাহ এয়াই ব্ৰহ্মপুত্ৰৰ মাছ ধৰে আৰু তেওঁলোকে বিকে নদী মাছ নি ব্ৰহ্মপুত্ৰ আৰু আমি এতিয়া ব্ৰহ্মপুত্ৰ পাৰতে আছো এইটো কি ঘাট বুলি কয় দক্ষিণপাট কমলাবাৰী ঘাটৰ পৰা আহি ইয়াত পাইছে অ'কে এতিয়া ৰাইজ আহিলে আপোনাৰ হোটেলখনলৈ আহিব এতিয়া হোটেলখনৰ নামটো কি দীপক হোটেল আৰু এইজন দাদাই আমাক চাহ খোৱালে আপোনাৰ হোটেলখন না দেখিছো হোটেল সৰু পাই আৰু এই দীপক দা আৰু সৰু পাই দা হোটেলত সোমাই যাব চবেই একদম থলুৱা খানা পাই যাব টেনশ্যন নাই বৰিয়লা মাছ ফ্ৰাই পাই যাব বৰিয়লা মাছ ফ্ৰাই যি মাছ বিচাৰে তাত ওলাই থকা মাছ কাটি দিবও পাৰে না ঠিক আছে কওক কি মাছ দিব ইয়াত আৰু বিভিন্ন আহি থাকিব বঢ়িয়া 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 কোনে কোনে বাৰু এনেকুৱা ফ্ৰেছ মাছ ধৰি আনি ভাজি খাই পাইছে কওকচোন একদম এইমাত্ৰ ব্ৰহ্মপুত্ৰৰ পৰা ধৰি আনিছে এনেকে জীয়াই আছে আৰু জীয়াই ভাজি দিছে আৰু এতিয়া আমি পেটত বাকীখিনি থৈ দিম এতিয়া যে যিখিনি মাছ দেখুৱালো সেইখিনি মাছেই আমি ফ্ৰাই কৰি খাইছোঁ এতিয়া আমি আছোঁ দক্ষিণপাট সত্ৰৰ ঘাট এইটো নিমাতিলৈ যাব আৰু এয়া নাৱত উঠি আছোঁ নাওখন ষ্টাৰ্ট দিছে নাওখন বোলে ঘটলা মটলা সেয়া মানে ৱাৰ্ডিং দি দিলে এতিয়া আমি যাম নাওখন মানে ষ্টাৰ্ট দিছে পূৰা একদম এনেকুৱা কৰিছে চলিব আৰু এতিয়া অকণমান টাইম লাগে নাও চলি গ'ল
এজনী ছোৱালীয়ে দুখ পালে কিয় দুখ পালে আজিও নোলাল কিন্তু দুখ পাব নালাগে ইমান ধুনীয়া এটা পৰিৱেশ আৰু লগতে চাচোন কেনেকুৱা ধুনীয়া লাগিছে একদম মানে যাবলৈ মন যোৱা নাই মোৰতো একদম যাবলৈ মন যোৱা নাই কি মজা এতিয়াও পাৰৰ পৰা চিঞৰি আছে চাওক এয়া দেখিছে জেগাই জেগাই নাওবোৰ ৰখি আছে আহা আহিছে যোৱা গৈছে এয়া আমাৰ লগত যিসকল লোক আমাৰ লগত এয়া সহযাত্ৰী এতিয়া মানে ঘূৰাইছে নি চিধাকে গৈ আছে ন মানে কি কৰিব লাগে এনেকে ঘূৰাবলৈ হ'লে গাড়ী গতে এইটো মানে ঘূৰাই দিলেই হ'ল ইভাগে আকৌ বাবাটোৰ চিনাকিয়ে ওলাল নহয় চিনাকি মানে কি আৰু অচিনাকিয়ে কিন্তু তাক মানুহে এবাৰ লগ পোৱাৰ পিছত যেন এনেকুৱা দেখায় যেনেকৈ বহুত বছৰ ধৰি চিনাকি যি নহওক তেওঁলোকৰ লগত সি কথা পাতি থাকোঁতে মই বোলো ভিডিঅ' এটাকে কৰি ৰাখি দিওঁ আৰু তেওঁলোককো লগ পাই বিৰাটেই ভাল লাগিলে আৰু এইফালে মই পুৰা লাইভ কৰা ভিডিঅ' কৰাত ব্যস্ত হৈ গ'লোঁ ঘৰত সোমালোঁ আমি পাৰ পাইছোঁহি লাহে লাহে মই আপোনালোকে কি বিচাৰে ওলাব লাগে নে আমাৰ 1 নম্বৰ চিৰিয়েল হয় নাচালো এইখন হয় হয় মোক যদি কোনোবাই সোধে যে তোমাৰ জীৱনৰ ভাল লগা মুহূৰ্ত কোনটো মই কিন্তু এই মুহূৰ্তটোৱে ভাল লগা বুলি ক'ম দেই লাহে লাহে আহি আমি নিমাতী ঘাট পালোঁ আৰু এতিয়া নাৱৰ পৰা গাড়ীবোৰ নমাব লাগিব আৰু কেনেকৈ নমাই চাওকচোন এইয়া এখন এখনকৈ গাড়ী নমাই আছে আমাৰ গাড়ীখন অৱশ্যে সকলোতকৈ আগত আছিলে যে সেইকাৰণে এতিয়া পিছত নমাব লাগিব সেইখন আমাৰ গাড়ী আৰু উঠাওঁতেও বাবাটোৱে খুব ভয়ে ভয়ে উঠাইছিলে অৱশ্যে তাৰ জীৱনৰ প্ৰথম এক্সপিৰিয়েঞ্চ নাৱত কেনেকৈ গাড়ী উঠাব লাগে আৰু তাৰপিছত কেনেকৈ নমাব লাগে এতিয়া সি আগবাঢ়ি গৈছে নমাবলৈ আৰু সিও খুব ভয় খাই আছিলে আৰু এতিয়া তাৰ ভয়টো অৱশ্যে ভাঙি গ'ল যিহেতু ইমান ধুনীয়াকৈ আমি পাৰ পায়েই গ'লোঁ নহয় জানো আৰু এনেকৈ সি গাড়ীখন এতিয়া নমাইছে পিছে আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব ইয়াৰ পিছত আৰু ধামাকেদাৰ ভিডিঅ' আহি আছে যিহেতু আমাৰ এতিয়া যোৰহাট টু শিৱসাগৰ যাত্ৰা আৰম্ভ হ'ব গতিকে চাই থাকিব আমাৰ ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ গতিকে আজিলৈ আহিছোঁ বাই বাই আকৌ লগ পাম লাভ ইউ